তহোঁ ভালকে কৰি আছা না বাপুহাত? লকডাউনত ইমান বন্ধ পালি যি কি কৰিলি ঘৰত দেচো কচু? কি কৰিম ছাৰ, এনে আৰু খাইছোঁ বহিছোঁ ঘুমাইছোঁ, এনেকৈ আৰু খাই বহি ঘুমিয়ে কাটি আছোঁ ছাৰ এইকেইদিন। খাবা জানা ৰ দেচোন ক কি খাইছা দে কচোন ক শুনো দে ময়ো। মাছ মাংস কণী চব ছাৰ এইকেইদিন কণীয়ে খাই আছোঁ বেছিকৈ। তোহাৰ বয়সততো মই 4-5টাকে কণী খাই দিয়া আছিলোঁ একেবাৰতে। মই ছাৰ হাজাৰ হাজাৰ কণী খালোঁ এইকেইদিনত লকডাউনত, বহুত হাজাৰ কণী খাইছোঁ ছাৰ। কি তই 1000 কণী খাইছা? মাষ্টৰক ফাক দিবা আহিছা? দেচোন তই এতিয়া 1000 কণী খাইছা কওঁ মোক। ছাৰ 80-90 হাজাৰমান কণী খাইছোঁ, বেছিও হ'ব পাৰে ছাৰ, গণা নাই ইমান, 80-90 হাজাৰতো হ'বই। এই ডেচলাৰ বাহান পেটটোত ইমান কণী ধৰছি তোৰ বাহা। পিছে হাঁহৰ কণী না মুৰ্গীৰ কণীয়ে? মাছৰ কণী ছাৰ।